হেৰি নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিবা নহ'লে আকৌ বৰুৱানী আন্টিয়ে বেয়া পাব নহয়। নমস্কাৰ দৰ্শকসকল, ষ্টুডিঅ'ৰ মজিয়ালৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। কেলে দুডাল ফালিছা? হেৰি ভূতৰ চিনেমা কেলে লগাইছে? হেৰো ভূতৰ চিনেমা নহয়, সেইখন নিউজ লগাইছোঁ। মনে মনে চাই থাকা। ইয়াৰ নিউজবোৰ একে এনেকৈহে কয়। মই একে ভয়ে খাই গৈছিলোঁ নহয় আকৌ ভূতৰ চিনেমা বুলি। অ' মাই গড, বেলেগ এটা নিউজ চাব নোৱাৰি নেকি? আজিকালি নিউজবিলাক এনেকেই কয়, চিঞৰ বাখৰ থাকিবই। আৰু হেৰি নহয়, যিটো কাইদাত তুমি অ' মাই গড কৈছা নহয়, ভগৱান যদি ভিতৰত আছিল ওলাই দৌৰ মাৰিল চাগে। অ' মাই গড কোৱাৰ মুহূৰ্তত আপোনালোকক জনাইছে এটা ডাঙৰ ব্ৰেকিং নিউজ। হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ সকলোবোৰ পৰীক্ষা বাতিল কৰা হৈছে। এই মুহূৰ্তত আমাৰ হাতত পৰিছে সবিশেষ তথ্য আপোনালোকক জনাবলৈ। আমি প্ৰথমেই জনাইছোঁ আপোনালোকক, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী সকলোবোৰ পৰীক্ষা বাতিল কৰা হৈছে। খবৰটো পাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দ উল্লাস আৰু কানুনত ভাগি পৰিছে মিঠাই দোকানীসকল। য়েছ, হ'ল শেষ শেষ। য়েছ, এই মাৰুদা কেলে হাঁহি আছা? কাণতলি আছা পাবি বাপেৰা মিঠাই দোকান শেষ শেষ, বাপেৰা মিঠাই দোকান বৰবাদ। পানী পানী নহয়, বানপানীত উঠি গ'ল বাপেৰা বিজনেছ। পৰীক্ষা শেষ হ'ল, কোনে কিনিব এবাৰ মিঠাই? मैं पानी पानी हो गई। मैं पानी पानी हो गई। কি ভাজ বুংগুটি লগাই আছে সেইবোৰ? এনেকে 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 এইবিলাক কি? অঁ দেউতা, এই যে নতুনকৈ গান এটা ওলাইছে যে মে পানী পানী হৈ গয়া বুলি, মই সেইটো ৰীল বনাইছোঁ। বাপেৰা মূৰটো বনাইছ? অঁ ভাল লাগে ন দেউতা, গানটো যে ইমান ভাল লাগে। তুমি শুনিছানে বাৰু গানটো? ভাল লাগে ন? ভাল লাগে। আজিৰ পৰা যদি কাৰোবাৰ মুখত নাইবা কাৰোবাৰ মোবাইলত মই এইটো গান শুনিলোঁ নহয়, কাৰোবাৰো মুখত যদি শুনিলোঁ মে পানী পানী হৈ গয়া বুলি নহয়, পাছফালৰ পুখুৰীত টেটুৰ গুৰিলৈকে জুবুৰিয়াই থৈ দিম, সোমাই থাকিবি ৰাতি। যা মোৰ কাৰণে চাহ একাপ বনাই আন। এইৰা শুনিছানে? এই মিঠাই দোকানৰ এডভান্স লোৱা হয়, বহীখন লৈ আহাচোন। কিমান টকা উঠিছিলে চাই লওঁ, কিমান টকা পানীত গ'ল। লৈ আহা। এইখন লওক। দিয়া ৰ'বা, এইখনত চাওঁ কিমান কিমাননো হিচাপ ওলাইছিলে, চাই লওঁ। এই ৰাম, ক'ত গ'ল এইবাৰ মেট্ৰিকৰ এডভান্সখিনি? এয়া চোৱা, এয়া ৰসলীয়াৰ 10,000, বৰুৱাৰ 15,000, মণিকাহঁতৰ ঘৰৰ পৰা 25,000। এই শৰ্মাইটো 1 লাখ টকাৰ বিল বনাই থৈ গৈছিল। বিজনেছটো শেষ হৈ গ'ল, মে তো পানী পানী হৈ গয়া। দেউতা পানী পানী। নহয়, কাৰোবাৰো মুখত যদি শুনিলোঁ মে পানী পানী হৈ গয়া বুলি নহয়, পাছফালৰ পুখুৰীত টেটুৰ গুৰিলৈকে জুবুৰিয়াই থৈ দিম, সোমাই থাকিবি ৰাতি। ক'লে দিছ বাপে? দাঙিছ কেলে মোক? ক'লে নিয়? ঘৰত যোৱাহঁতে পুখুৰী চালে কেলে আনিছ মোক? নমস্কাৰ বন্ধুসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব যাতে আপোনালোকে আমাৰ ভিডিঅ'সমূহ পোনপ্ৰথমে পায়। ধন্যবাদ।